এতিয়া মই বিয়নী বুলি কাক মাতিম এইগৰাকীক নে সেইগৰাকীক দুইগৰাকীকে বিয়নী বুলি মাতিব পাৰে যিহেতু মই হৈছোঁ তাইৰ মা আৰু তেওঁ হৈছে ল'ৰাটোৰ মা গতিকে দুইগৰাকীকে বিয়নী বুলি ক'ব পাৰে বৰ লাজৰম নাইকিয়া মানুহ দেই বাৰু বিয়নী হ'ব আমি গৈ থাকোঁ অঁ বাৰু তেতিয়াহ'লে গৈ থাকক আৰে মা ক'ত যায় আপুনি ইমান দিনৰ মূৰত আমাৰ ঘৰখনলৈ আহিছে তাকো মোক লগ নকৰাকে যাব নেকি কি যে কথাবোৰ কয় নহয় আৰু প্ৰিয়া আৰু মা তোমালোক দুইজনীয়ে যাবলৈও দিছা কি যে নহয় তোমালোক নমস্কাৰ মা মই আপোনাৰ নমস্কাৰ নমস্কাৰ মা প্ৰিয়া যোৱা তোমালোকে কিবা এটা বনোৱাগৈ মা আপোনালোকে প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে মই কিন্তু এনেকে যাবলৈ নিদিওঁ আপোনালোকৰ যদি দেৰি হয় মই গৈ থৈ আহিম ঠিক আছে মা বাৰু বাৰু হ'ব হ'ব বোৱাৰী আমি গৈ থাকোঁ ঠিক আছে মা মাজনী আমি যাওঁ পাৰিলে ঘৰলৈ এপাক যাবি যাম যাম মা তুমি নাছিলা ন এইকাৰণে মই যোৱা নাছিলোঁ বিয়নী আমি যাওঁগৈ বিয়নী আমি গৈ থাকোঁ তেতিয়াহ'লে হ'ব হ'ব গৈ থাকক ৰখাইছেনো কোনে যোৱাই থাকা দেই অ মা আহিলে যে বৰ ভাল পালো আকৌ আহিব নাজানো আৰু মোৰ ছোৱালীজনীয়ে এইখন ঘৰত আৰু কিমান কষ্ট সহ্য কৰিব লাগে মোৰ ছোৱালীজনীক শক্তি দিয়া ভগৱান মা শুনটো আহিলি মা এই ক'ত আছেনো মা মা মই কেনেকৈ জানিম কোন ক'ত আছে কি কৰিছে মই কাৰোবাৰ চাকৰ নেকি আৰে মা তুমি তাইক ইমান কিয় বেয়া পোৱানো তাইতো ইমানো বেয়া নহয় ন তুমি কাৰণ তাই এবাৰ আগতে এটালৈ যোৱা মা এইকাৰণে তাই মোৰ পত্নী হয় এইখন ঘৰৰ বোৱাৰী হয় তুমি স্বীকাৰ নকৰিলেও এইটোৱে সত্য মা তাই মানুহজন সোনকালে নোহোৱা হৈ গ'ল তাই কি কৰিব তাই তাত কি ভুল তাই এতিয়াও বহুত বয়স আছে তাইও জীয়াই থকা অধিকাৰ আছে মা আৰু কালি তুমি কি কৰিলা কোৱা ৰাহুলৰ মা আৰু প্ৰিয়াৰ মাক তুমি কিয় তেনেকুৱা ব্যৱহাৰ কৰিলা মা প্ৰিয়াৰ মা মানে মোৰো মা এতিয়া তোৰ কাৰণে মানে সেইজনীহে নিজৰ মা এতিয়া মানে মই তোৰ কাৰণে পৰ হৈ গ'লো হে মা তুমি কথাবোৰ মানে কিয় ওলোটাকৈ ভাবা কোৱাচোন মই কাকো আপোন বা কাকো পৰ বুলি ক'বলৈ যোৱা নাই মই কৈছো হ'ব হ'ব শুনটো তই একেবাৰে মাইকী তলতীয়া হলি আৰু মই তোক একো নকওঁ বুজিছ মা তোমাৰ চিন্তাধাৰাবোৰ দিনে দিনে কি হৈ গৈছে বাৰু মোক কোৱাচোন মই মাইকী তলতীয়া নহয় মা মই মাত্ৰ তোমাক এইটো ক'ব বিচাৰিছো নাই যে নাই নাই শুনটো মই বুজি পাইছোঁ দে হ'ব দে তই মুখ হাতকেইটা ধুই ল কিবা এটা খাই ল